আৰু কি কৰোঁ, পঢ়াত মন নবহে, বাৰে বাৰে ধ্যান মোবাইলৰ ফালে গুচি যায়। মটিভেশ্যনেল ভিডিঅ'বোৰ 5 মিনিটতকৈ বেছি নাথাকিব। বন্ধু, 14-25 বছৰ বয়সটো এনেকুৱা সময় য'ত তোমাৰ জীৱন ধ্বংস হ'ব পাৰে বা তোমাৰ জীৱন সৃষ্টিও হ'ব পাৰে। বন্ধু, আজি তুমি নিজকে এটা কুৱেশ্যন কৰা, মই জীৱনত কি কৰিম, মই জীৱনত কি বনিম, কিমান দিন মা দেউতাৰ টকা পইচাত চলিম। এটা কথা সদায় মনত ৰাখিবা, ৰজা বনিবলৈ ভিক্ষাৰীৰ নিচিনাকৈ পৰিশ্ৰম কৰিব লাগিব আৰু সূৰ্যৰ নিচিনাকৈ জিলিকিবলৈ সূৰ্যৰ নিচিনাকৈ জ্বলিব লাগিব। তোমালোকে পঢ়িবলৈ মন বনোৱা, কাইলৈ পঢ়িম, পৰহিলৈ পঢ়িম, 1 তাৰিখৰ পৰা পঢ়িম, সোমবাৰৰ পৰা পঢ়িম, এতিয়ালৈকে কাইলৈ কৰিবা। এদিন সেই দিনটো আহিব যেতিয়া তুমি কাইলৈ মৰিবলৈ হ'ব, সেইদিনাও ক'বা নেকি কাইলৈ পঢ়িম। এবাৰ তেওঁলোকৰ ফালেও চাই ল'বা, যোনে তোমাৰ ওপৰত ভৰসা লৈ বহি আছে। বন্ধু, মই কৈ আছোঁ তোমালোকৰ মা দেউতাৰ কথা। কিমান তোমাৰ ভৰসাত বহি আছে, য'ত নেকি তোমাৰ কাৰণে মৰিবলৈ তৈয়াৰ আছে, আৰু তুমি 5 মিনিট পঢ়িবলৈও তৈয়াৰ নাই। আজিয়ে তুমি ভাবি লোৱা জীৱনত তুমি কি কৰিবা, নহ'বা জীৱনেতো ভাবিয়েই আছে তোমাক কি কৰিবা। তোমাৰ মোবাইলৰ পৰা সেই আটাইবোৰ বস্তু আঁতৰাই দিয়া, যিবোৰ বস্তু তোমাৰ গলৰ লগত কোনো সম্পৰ্ক নাই। তুমি পঢ়াত দুৰ্বল, কোনো কথা নাই। মানুহে কয় পঢ়িবলৈতো বিচাৰোঁ কিন্তু পঢ়াত মন নবহে। মই কওঁ তুমি অলপ চেষ্টাটো কৰা। যদি তুমি 2 মিনিট পঢ়িব পাৰা তেন্তে তুমি মনত সেইটো অনুভৱ আহিব যে তুমি অহা 2 ঘণ্টা পঢ়িব পাৰিবা। তুমিতো চেষ্টাটো কৰা। যেতিয়া সৰু চৰাই দানালৈ ওপৰত উঠে তেতিয়া সি ওপৰৰ পৰা পিছলৈ পৰে, পৰি পেলাই উঠি ধৰ ফৰাই। শেষত তাৰ পৰিশ্ৰম অথলে নাযায়, পৰিশ্ৰম কৰা মানুহ কেতিয়াও হাৰি নাযায়। যেতিয়া আমি সপোন নোহোৱা, টোপনি ত্যাগ কৰা, সংঘৰ্ষৰ ক্ষেত্ৰদি নকৰা তুমি একো নকৰাকৈ জয়কাৰ নহয়, চেষ্টাৰ কেতিয়াও হাৰ নহয়। মই নাজানো তুমি কোন ভিডিঅ' চাইছা, মই জানো তুমি এদিন বহুত ডাঙৰ মানুহ হোৱা। এই ভিডিঅ'টোৱে ভিতৰৰ পৰা জোকাৰি পেলালে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। জয় আই অসম।